ধুনীয়াকৈ খানাটো বাঢ়ি লোৱা হ'ল দেখিছে। আৰু এইফালে আছে পালেং আৰু ৰৌ মাছৰ জোল, আৰু এইফালে ধুনীয়াকৈ আছে ভাত, জলকীয়া, পিঁয়াজ, নেমু, আৰু এইপিনে শাক, সৰিয়হ শাক আৰু আলু। ধুনীয়াকৈ এতিয়া খানাটো আৰম্ভ কৰিলোঁ দেই। বৰ গৰম পৰিছে, চিম্পুল খানা আৰু বহুত বেছি বনোৱা নাই। ধুনীয়াকৈ খাই লওঁ আৰু ধুনীয়াকৈ বানবাটিত সজাই লোৱা হৈছে একদম। সৰিয়হ শাক মজা।
মজা।